ইফালে চাওক ছাগলী মাংস। আজি ছাগলী মাংস অলপ আনিলোঁ। বহুত দিন হ'ল মাংস খোৱা নাই, সেয়েহে অকণমান লৈ আনিছোঁ। অলপমান মানে 1 কেজি লৈ আনিছোঁ বাৰু। এইফালে চাওক আৰু কিহৰ লগতনো বনাই খাম তাকেহে অলপ দেখাইছোঁ। এইটো পিঁয়াজ লৈছোঁ, বিলাহী, আলু আৰু মছলাটো দেখুওৱা হোৱা নাই বাৰু। আৰু তাৰ লগত এইটো লৈছোঁ, এইটো ভেদাইলতা। আৰু এইফালে চাব পাৰে, এইটো বৰ ধুনীয়া। এইটো আপোনালোকে কি কয় বাৰু অলপ জনাবচোন দেই। এইটো মই মানে বৰ ধুনীয়া বুলিয়ে কওঁ। আপোনালোকে কি কয় এইটো জনাবচোন। এইটো মানে দিলে খাবলৈ অলপ বেছি সোৱাদ হয়। আপোনালোকে খাই পাইছে নাই জনাবচোন। আৰু এই পাতটো চিনি পাইছে নাই জনাবচোন হা। আমাৰ ফালে আছে বাৰু, এইটো বৰ ধুনীয়া বুলিয়ে কওঁ। বহুত খাবলৈ টেষ্টি হয় মানে ছাগলী মাংসৰ লগত। আপোনালোকে যদি খাই পানি এবাৰ বনাই খাবচোন হা, এই পাতটোৰ লগত।